বিকলাঙ্গ সাৰ্টিফিকেট আৰু ইউনিক ডিসেবিলিটি আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব তাৰে মই এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'কেইটা আপডেট পাই থাকে। তেনেহ'লে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুগলত গৈ চাৰ্চ কৰিব ইউনিক ডিসেবিলিটি আইডি। তাৰপিছত এনেধৰণৰ এটা পেজ খুলি যাব। ফাৰ্ষ্টৰ লিংকত ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ এটা পেজ খুলি যাব। চাব সাইডত লিখা আছে ডাউনলোড ইউৰ ডিসেবিলিটি কাৰ্ড এণ্ড ইউডিআইডি কাৰ্ড। তাত ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ এটা পেজ আৰু এটা খুলি যাব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন আইডিটো ইয়াত বহাই দিব, এপ্লিকেশ্যন আইডি নম্বৰটো। এপ্লিকেশ্যন আইডি বহোৱাৰ পিছত ডেট অফ বাৰ্থটো বহাব। তাৰপিছত কেপচাৰ আইডিটো বহাই দিব, চেম টু চেম কেপচাৰ আইডিটো বহাই দিব ইয়াত। তাৰপিছত লগইনত ক্লিক কৰি দিব। এনেধৰণৰ এটা পেজ খুলি যাব। সাইডত লিখা আছে ডাউনলোড ইউৰ ডিসেবিলিটি সাৰ্টিফিকেট। ডাউনলোড কৰি ল'ব। ডাউনলোড হৈ আছে। এয়া ডাউনলোড হৈ গ'ল। তাৰপিছত এইটো হ'ল সাৰ্টিফিকেট ডিসেবিলিটি সাৰ্টিফিকেট। এইটো হ'ল ডিসেবিলিটি সাৰ্টিফিকেট, বিকলাঙ্গ সাৰ্টিফিকেট। তাৰপিছত ডিসেবিলিটি আই কাৰ্ডটো ডাউনলোড কৰিব। ইউআইডি কাৰ্ড ডাউনলোড কৰিব। এয়া ডাউনলোড হৈ গ'ল। এইটো হ'ল ইউনিক ডিসেবিলিটি আইডি কাৰ্ড। এনেধৰণে ঘৰতে বহি সাৰ্টিফিকেট আৰু আইডেন্টি কাৰ্ড ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে কমেন্ট কৰি জনাব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।